বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল হেল্প ফৰ আছামলৈ। বন্ধুসকল আপোনালোকক লৈ আহিছে বিশেষ খবৰ। বন্ধুসকল যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে তেন্তে হ'লে আপোনাৰ কাৰণে এই ভিডিঅ'টো অত্যন্ত জৰুৰী, আৰু যদি আধাৰ কাৰ্ড বনাম বুলি ভাবি আছে তেন্তে আপোনাৰ কাৰণে এই ভিডিঅ'টো অত্যন্ত জৰুৰী। আপোনাৰ আধাৰ কাৰ্ডটো বৈধ নে অবৈধ এইটো জানিবলৈ আপোনাৰ UDI আপোনাৰ এটা নতুন প্ৰতিবেদন জাৰি কৰিছে। তেওঁলোকে জনাইছে যে যদি আপোনাৰ যদি আধাৰ কাৰ্ডটো যদি প্লাষ্টিক নাইবা স্মাৰ্ট কাৰ্ড হয় তেন্তে আপোনাৰ এই কাৰ্ড ব্যৱহাৰ নকৰিব, কাৰণ ইয়াৰ পৰা আপোনাৰ গোপনীয় তথ্য আপোনাৰ যিসকল সৰবৰাহকাৰী আছে সিহঁতে তথ্য আহৰণ কৰিব পাৰে। তেওঁলোকে আৰু জনায় যে UDI প্লাষ্টিক আধাৰ কাৰ্ডৰ লোকচানৰ কথা উল্লেখ কৰি এক বিজ্ঞপ্তি জাৰি কৰিছে। এই বিজ্ঞপ্তিটোত কোৱা হৈছে যে প্লাষ্টিক আধাৰ কাৰ্ড স্মাৰ্ট আধাৰ কাৰ্ড ব্যৱহাৰ নকৰিব। অধিকাংশ লোকে প্লাষ্টিক আধাৰ কাৰ্ড ব্যৱহাৰ কৰে। যদি আপুনি এনেধৰণৰ আধাৰ কাৰ্ড ব্যৱহাৰ কৰে তেন্তে সাৱধান হওক। UIDAI স্পষ্ট কৰি দিছে যে প্লাষ্টিক আধাৰ কাৰ্ড বৈধ নহয়। UIDAI এই টুইটাৰ যোগে সকিয়নি দিছে যে প্লাষ্টিক আধাৰ বা আধাৰ স্মাৰ্ট কাৰ্ড PVC কাৰ্ড বৈধ নহয়। UIDAI প্লাষ্টিক আধাৰ কাৰ্ডৰ লোকচানৰ কথা উল্লেখ কৰি এক বিজ্ঞপ্তি জাৰি কৰিছে। এই বিজ্ঞপ্তিতে কোৱা হৈছে যে প্লাষ্টিক আধাৰ আৰু স্মাৰ্ট আধাৰ কাৰ্ড ব্যৱহাৰ নকৰিব। এনেধৰণৰ আধাৰ কাৰ্ডৰ তথ্যৰ গোপনীয়তা প্ৰতি বিপদজনক। প্লাষ্টিক আধাৰ কাৰ্ডৰ বিভিন্ন সময়ত কাম নকৰে। ইয়াৰ কাৰণ হ'ল প্লাষ্টিক আধাৰত অধীনকৃত প্ৰিণ্টাৰৰ বাবে কিউআৰডি কাম নকৰা হয়। লগতে আধাৰৰ অন্তৰ্ভুক্ত ব্যক্তিগত তথ্য আপোনাৰ অনুমতি অবিহনে শ্বেয়াৰ কৰাৰো আশংকা থাকে। এইখিনি আছিল আপোনাৰ আধাৰ কাৰ্ডক লৈ এক ভয়ংকৰ তথ্য। তেওঁলোকে এক টুইটাৰ যোগে এই কথাটো জনাই দিছে। তো ভিডিঅ'টো এইখিনি আছে। যদি আপুনি আধাৰটো বনাম বুলি ভাবিছে তেন্তে আপোনাৰ কাৰণে এইটো ভিডিঅ' অত্যন্ত জৰুৰী, আৰু যদি বনাইছে তেন্তে আপোনাৰ কাৰণে এই ভিডিঅ'টো অত্যন্ত জৰুৰী। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু তাৰ কাষতে ঘণ্টিডাল টিপি দিব। তো পুনৰ লগ পোৱাৰ আশাৰে নতুন এটা ভিডিঅ' নতুন এটা টপিক লৈ আপোনাৰ মাজত আকৌ আহিছোঁ।